নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন বাস্তৱ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ বিৰতিৰ মূৰত আকৌ আপোনালোকৰ কাষ চাপিছোঁ এটি নতুন অনুষ্ঠানলৈ। অনুষ্ঠানটিৰ নাম হৈছে প্ৰেমৰ শিহৰণ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক যাতে অতি সোনকালে আপোনালোকে মোৰ ভিডিঅ'বোৰ পায়। গতিকে আহক প্ৰেমৰ শিহৰণৰ প্ৰথমটি কাহিনী শুনো। হেল্ল' হিয়া, কোৱাচোন। কি কৰি আছা? এনেই আছো জান। তোমাৰ গা ভাল নহয় নেকি? কিয়, ঠিকেইতো আছোঁ। ঠিকে আছে দিয়া। কোৱা, কি কৰি আছা এতিয়া? নাই, এনেই গীটাৰখন লৈ গুণগুণাই আছোঁ। বাহ, জান শুনাচোন, তোমাক কথা এটা ক'বলৈ আছে। কোৱাচোন, কি কথা? কথাটো কেনেকৈ কওঁ ভাবিয়ে পোৱা নাই। শুনা জান, তুমি মোক ভুল নুবুজিবা। আৰে, কি হ'ল আকৌ তোমাৰ? কালি মাহঁতে আমাৰ কথা গম পালেও। কি? প্লিজ শুন, তুমি মোক পাহৰি যাব চেষ্টা কৰা। তুমি এইবোৰ কি কৈছা? মই সঁচাই কৈছোঁ, মা দেউতাই আমাৰ এই সম্পৰ্ক মানি নলয়। যদি মই তোমাৰ লগত থাকোঁ, মই ঘৰ এৰিব লাগিব আৰু মাহঁতক এৰি মই থাকিব নোৱাৰোঁ। মোক ভুল নুবুজিবা, প্লিজ শুন, তুমি মোক পাহৰি যোৱা। ভবাই নাছিলোঁ শুন, তোমাক যে মই কেতিয়াবা। জান, হ'ব দিয়া শুন, মই তোমাৰ পৰা আঁতৰি যাম। মই তুমি সুখত থকাটোৱে বিচাৰোঁ। তুমি নিজৰ কেয়াৰ ল'বা আৰু মাহঁতক কেতিয়াও দুখ নিদিবা। জান, হেল্ল' হেল্ল' হেল্ল'। চকুৰে আঁতৰ হৈ নাযাবা দেই আঁতৰি, নোৱাৰিম থাকিব শুন